বন্ধু বান্ধৱীসকল আপোনালোকৰ শৰীৰৰ কোনো অংশ কলা হৈ পৰিছে নেকি বা আপোনালোকৰ আঁঠুটো কলা হৈ পৰিছে বা আপোনালোকৰ যদি এলবটো কলা হৈ পৰিছে বা আপোনালোকৰ হাতৰখিনি নাকলখিনি বা হাতৰ গাঁঠিখিনি কলা হৈ পৰিছে বা আণ্ডাৰআৰ্মছটো কলা হৈ পৰিছে এই সমস্যাৰ পৰা আপোনালোকে হাত সাৰিবলৈ বিচাৰিছে নেকি যদি বিচাৰিছে এই ভিডিওটো আপোনালোকৰ কাৰণে হাই গাইজ ওয়েলকাম বেক টু মাই চেনেল দিস ইজ মি দীপশিখা দেৱী যদি আপোনালোকে মোৰ চেনেলত নতুন হয় তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাটো টিপি অল কৰি দিব তেতিয়া আপোনালোকে মোৰ ভিডিওবিলাকৰ নটিফিকেশন খুব সহজতে পাই থাকিব সো গাইজ আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিম আপোনালোকৰ শৰীৰৰ কোনো অংশত যদি কলা দাগ ৰৈ গৈছে বেসিক্যালি কোনো অংশত মানে আমাৰ ধৰিলক এলবো অংশত আমাৰ আঁঠুৰ অংশত হাতৰ এই নাকল অংশত বা কাঠলটিৰ তলত বেসিক্যালি আমাৰ কলা দাগ ৰৈ যায় এই কলা দাগখিনি দূৰ কৰিবৰ কাৰণে আজি মই আপোনালোকৰ আগত মাত্ৰ তিনিটা ইজি ষ্টেপ দেখাম যিকেইটা ষ্টেপ আপোনালোকে অল্টাৰনেটিভ ডেজত যদি ইউজ কৰে বা এদিন যদি আপোনালোকে ব্যৱহাৰ কৰি থাকে আৰু মাত্ৰ যদি আপোনালোকে 2 সপ্তাহ বা 1 সপ্তাহ ব্যৱহাৰ কৰে তেতিয়া দেখিব আপোনালোকৰ সেই কলা দাগখিনি আঁতৰি গৈছে আৰু আপোনালোকৰ সেই কলা অংশখিনি লাইটেন আপ আৰু ব্ৰাইটেন আপ হৈ পৰিছে আৰু আপোনালোকৰ সেই অংশত থকা কলা দাগখিনি যদি বহুত দিনৰ পৰা আছে তেতিয়া হলে আপোনালোকে এৰাউণ্ড যদি 1 মান্থ ব্যৱহাৰ কৰে তেতিয়া আপোনালোকে হিউজ ডিফাৰেন্ট দেখা পাব সো আজি মই আপোনালোকৰ আগত মাত্ৰ তিনিটা ইজি ষ্টেপ দেখাম যিকেইটা ষ্টেপ আমি ফলো কৰিলে আমাৰ শৰীৰৰ যিকোনো অংশতে হোৱা কলা দাগ আমি আঁতৰাব পাৰিম সো উইদাউট এনি ফাৰ্দাৰ ডু প্লিজ লেটস গেট স্টাৰ্টেড আমাৰ শৰীৰৰ যিকোনো অংশত হোৱা কলা দাগ দূৰ কৰিবৰ কাৰণে আমি প্ৰথম ষ্টেপ কৰিম ক্লিনজিং বনাবৰ কাৰণে আমাক লাগিব বেকিং সোডা আৰু কেঁচা গাখীৰ মই এটা পাত্ৰত 1.5 চামুচ বেকিং সোডা লৈছো আৰু 1.5 চামুচ গাখীৰ মিহলাই ভালদৰে এটা পেষ্ট বনাই লৈছো এতিয়া মই এই পেষ্টটো মোৰ এলবো অংশত আপোনালোকৰ আগত লগাই দেখাম মোৰ এলবো অংশত খুব বেছিকৈ কলা দাগ নাই কিন্তু আপোনালোকক ডেমো দেখাবৰ কাৰণে মই এলবো অংশত আপোনালোকৰ আগত লগাই দেখাইছো এতিয়া মই এই পেষ্টখিনি ভালদৰে 1 বা 2 মিনিট সময়ৰ কাৰণে মাসাজ কৰিম এলবো অংশত মোৰ 2 মিনিট সময় মাসাজ কৰা হৈ গৈছে এতিয়া মই এই টেঙা টুকুৰাই মোৰ এলবো অংশখিনি ভালদৰে মাসাজ কৰি দিছো বা মোহাৰি দিছো এনে কৰিলে আমাৰ যেখিনি অংশ কলা পৰি আছে সেই কলা অংশখিনি বগা হৈ পৰিব বা আমাৰ কলা অংশখিনি সাফা হৈ পৰিব এই ক্লিনজিংটো বনাবৰ কাৰণে মই ব্যৱহাৰ কৰিছো বেকিং সোডা আমাৰ স্কিনখত খুব ধুনীয়াকৈ সাফা কৰে লগতে আমাৰ যেটো ডাৰ্ক স্কিন বা কলা স্কিন থাকে সেইখনো বগা কৰি তোলে ইয়াৰ উপৰি দিছো আমি গাখীৰে আমাৰ স্কিনখন ময়শ্চাৰাইজ কৰে আৰু যদি আপোনালোকৰ সেনসিটিভ স্কিন হয় তেতিয়া আপোনালোকে যদি বেকিং সোডাৰ লগত গাখীৰ মিহলাই ব্যৱহাৰ কৰে তেতিয়া আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু একেবাৰে শেষত আমি টেঙা টুকুৰাই ভালদৰে মাসাজ কৰি দিছো বা ঘঁহি দিছো টেঙাত আছে ব্লিচিং তত্ত্ব যিয়ে আমাৰ কলা স্কিনখন বগা কৰাত খুব ধুনীয়াকৈ সহায় কৰে এয়া মোৰ টেঙা টুকুৰাই ভালদৰে ঘঁহা হৈ গৈছে এতিয়া মই এইখিনি ঠাণ্ডা পানীৰে ধুই আহিম তাৰ পিছত আপোনালোকক মই দেখাই আছো আমাৰ 1 নম্বৰ ষ্টেপটো কমপ্লিট হৈ গৈছে এতিয়া আমি কৰিম 2 নম্বৰ ষ্টেপ যেটো হৈছে এক্সফোলিয়েটিং 2 নম্বৰ ষ্টেপটোৰ কাৰণে আমাক লাগিব পিঠাগুৰি যদি আপোনালোকৰ ওচৰত পিঠাগুৰি নাই তেতিয়া চেনি ল'ব পাৰে বা কফি ব্যৱহাৰ কৰিব পাৰে আৰু মই ইয়াত ব্যৱহাৰ কৰিম নেমু ৰস আৰু মৌ এতিয়া মই এটা পাত্ৰত 1.5 চামুচ পিঠাগুৰি লৈছো 1 চামুচ মৌজুল লৈছো আৰু ইয়াতে মই আধা চামুচ বা 1 চামুচৰ পৰিমাণে ইয়াতে নেমু ৰস দি ভালদৰে মই এটা মিশ্ৰণ বনাই লৈছো এই মিশ্ৰণটোৰে এতিয়া মই মোৰ এলবো অংশত বা কিলাগুটিৰ অংশত মই ভালদৰে স্ক্ৰাব কৰিম এক্সফোলিয়েট মানে আমাৰ ছালখন স্ক্ৰাব কৰা আমি যেতিয়া এক্সফোলিয়েট কৰো তেতিয়া আমাৰ ছালখনৰ পৰা যিখিনি কলা দাগ আছে সেইখিনি দূৰ হয় লগতে আমাৰ স্কিনৰ যিখিনি ডেড স্কিন সেল আছে বা মৃত কোষ আছে সেইখিনিও আঁতৰি যায় ফলত আমাৰ স্কিনখন বগা আৰু উজ্জ্বল হৈ পৰে এতিয়া মই 2 বা 3 মিনিট সময়ৰ কাৰণে মোৰ এলবো অংশখিনি বা কিলাকুটিৰ অংশখিনি স্ক্ৰাব কৰিম তাৰ লগে লগে ইয়াত মই যিখিনি উপকৰণ দিছো এই উপকৰণখিনিয়ে আমাৰ স্কিনখন কেনেদৰে বগা কৰাত বা উজ্জ্বল কৰাত সহায় কৰে হেতু মই কৈ গৈছো ইয়াতে মই চাউলৰ গুৰি বা পিঠাগুৰি দিছো যিয়ে আমাৰ স্কিনখন খুব ধুনীয়াকৈ সাফা কৰে বা এক্সফোলিয়েট কৰে আৰু দিছো নেমু ৰসত ব্লিচিং তত্ত্ব আছে যি আমাৰ ছালখন বগা কৰে আৰু একেবাৰে শেষত দিছিলো মৌয়ে আমাৰ ছালখনত হাইড্ৰেচন লগতে ময়শ্চাৰাইজেচন প্ৰভাইড কৰে আৰু আমাৰ স্কিনখন লাইটেন আপ আৰু ব্ৰাইটেন আপ কৰাত সহায় কৰে মোৰ সেকেন্ড ষ্টেপটো কৰা হৈ গৈছে আৰু সেকেন্ড ষ্টেপটো কৰাৰ পিছত মোৰ স্কিনত অলপ হলেও যিখিনি কলা স্কিন আছিল সেইখিনি খুব ধুনীয়াকৈ সাফা আৰু বগা হৈ পৰিছে এতিয়া আমি কৰিম 3 নম্বৰ ষ্টেপটোৰ কাৰণে আমি বনাম এটা পেক আৰু পেকটোৰ কাৰণে আমাক লাগিব 2 চামুচ মুলতানী মাটি 1 চামুচ বেসন আধা চামুচ হালধি আৰু 1 চামুচ নেমু ৰস লগতে
এই গুটেখিনি পেষ্ট ভালদৰে মিহলাবৰ কাৰণে আমাক লাগিব গাখীৰ আপোনালোকে কেঁচা গাখীৰৰ পৰিৱৰ্তে দৈ ব্যৱহাৰ কৰিব পাৰে এতিয়া মই এই গুটেখিনি ভালদৰে মিহলি কৰি এটা ধুনীয়া মিশ্ৰণ তৈয়াৰ কৰি লৈছো আৰু এই মিশ্ৰণটো খুব বেছি পাতলো নালাগে আমাক খুব বেছি ডাঠো নালাগে মই আপোনালোকক ভিডিওটোত দেখুৱাৰ দৰে আপোনালোকে এই পেকটো বনাই ল'ব আৰু এতিয়া মই এই পেকটো মোৰ এলবত ব্যৱহাৰ কৰি দেখাম এই পেকটো মই এতিয়া মোৰ কিলাকটিৰ অংশখিনিত ভালদৰে লগাই লৈছো আৰু এইখিনি মই 5 বা 10 মিনিট সময়ৰ কাৰণে শুকাবলৈ ৰাখিম এই পেকটোত আমি দিছো মুলতানী মাটিয়ে আমাৰ স্কিনখন লাইটেন আপ আৰু ব্ৰাইটেন আপ কৰাত সহায় কৰে বেচনেও আমাৰ স্কিনখন বগা আৰু উজ্জ্বল কৰে লগতে দিছো হালধিও আমাৰ স্কিনখন উজ্জ্বল কৰাত সহায় কৰে আমাৰ কলা দাগ যদি থাকে বা বেক্টেৰিয়েল ইনফেকচন যদি হৈ থাকে বেক্টেৰিয়েল ইনফেকচনৰ কাৰণে যদি কলা দাগ হৈ যায় তেতিয়া হলে এইখিনি দূৰ কৰে লগতে দিছো নেমুৰসটো কলুৱে ব্লিচিং তত্ত্ব আছে যি আমাৰ স্কিনখন বগা কৰে আৰু একেবাৰে শেষত দিছো গাখীৰে আমাৰ স্কিনখন ময়শ্চাৰাইজ কৰে আৰু বগা কৰাটো সহায় কৰে সো গাইস মই এখিনি ভালদৰে ঠাণ্ডা পানীৰে ধুই আহিলো শুকাই যোৱাৰ পিছত আৰু আপোনালোকে আগতকৈ অলপ হলেও ডিফাৰেন্ট পাইছেনে মোক জনাবচোন মোৰ যেহেতুকে এলব অংশত খুব বেছি কলা দাগ নাছিলে সেয়েহে আপোনালোকে হয়তো ধৰিব নোৱাৰিবও পাৰে কিন্তু আপোনালোকৰ যদি খুব বেছিকৈ কলা দাগ আছে বা কলা দাগ হৈ গৈছে তেতিয়া হলে আপোনালোকে এটা হিউজ ডিফাৰেন্ট দেখা পাব যদি আপোনালোকে এক সপ্তাহ বা 2 সপ্তাহ অল্টাৰনেটিভ ডেজ বা এদিন ব্যৱহাৰ কৰি থাকে আপোনালোকে এই স্টেপ কেটা কৰাৰ পাছত আপোনালোকৰ স্কিনখন ভালদৰে ময়শ্চাৰাইজ কৰি ৰাখিব So guys, that's all for today's video. Hopefully, এই ভিডিওটো আপোনালোকৰ কাৰণে সহায়ক হ'ব. If you like my video, then please give a big thumbs up and please subscribe to my YouTube channel and don't forget to hit the ting bell icon so that আপোনালোকে মোৰ ভিডিওবিলাকৰ নোটিফিকেশনবোৰ পাই থাকে আৰু মোৰ এই ভিডিওটো আপোনালোকৰ ফ্ৰেণ্ডছ আৰু ফ্যামিলি মেম্বাৰৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেনেহলে মই পুনৰ আপোনালোকৰ লগত আন এটা ভিডিওত লগ হ'ম। Till then, bye bye and take care.